Hello friends, মই আজি আপোনালোকৰ লগত শেয়াৰ কৰিব ওলাইছো টেঙামৰা গছৰ কাটিং কেনেকৈ গ্ৰো কৰিব পাৰি এই বিষয়ে। টেঙামৰা এবিধ শাকজাতীয় উদ্ভিদ। ইয়াৰ সোৱাদ টেঙা হয় সাধাৰণতে। ইয়াক আমি সাধাৰণতে গুটিৰ পৰাই গ্ৰো কৰোঁ, কিন্তু কাটিঙৰ পৰা ইয়াক গ্ৰো কৰিব পাৰি। সময়মতে যদি আমি গুটি ইয়াৰ হিচিবলৈ নাপাওঁ তেতিয়াহ'লে ইয়াক আমি খাবলৈ অনা কাটিঙৰ পৰাও লগাব পাৰোঁ। তেতিয়া খাবৰ কাৰণে হৈ যায়। এতিয়া এই কাটিংবিলাক কেনেকৈ লগাই এই বিষয়ে মই আপোনালোকক ক'ম। ইয়াৰ কাৰণে মই এনেকৈ কাটিং প্ৰস্তুত কৰি লৈছোঁ। ইয়াত অলপ পুৰত ঠাল দুডাল লৈ লৈছোঁ। এই ঠালডালো ল'ব পাৰি, কিন্তু ইয়াৰ ৰুটিং নহ'বও পাৰে। একদম আগটো হয়, সেইকাৰণে ইয়াৰ ৰুটিং নহ'ব পাৰে। ইয়াৰ কাৰণে এইটো লোৱা নাই। ইয়াৰ এনেকুৱা পুৰত ঠাল লৈ লৈছোঁ। আৰু ইয়াৰ পাতখিনি মই গুচাই লৈ লৈছোঁ। অকল এই দুখন আছে। ইয়াত এনেকৈ ৰাখিছোঁ এই দুখন। ইয়াকো গুচাই ল'ব পাৰি। এনেকৈ লৈ লৈছোঁ আৰু এইটো শেপত কাটি লৈছোঁ। ইয়াক মই ৰুটিং হৰমন ইউজ নকৰোঁ। ৰুটিং হৰমন ব্যৱহাৰ কৰিব পাৰি, কিন্তু মই এতিয়া ইয়াৰ ৰুটিং হৰমন ব্যৱহাৰ নকৰোঁ। তেনেকৈ লগাই লৈ লওঁ, তেনেকৈও হৈ যায়। যদি কাৰোবাৰ সন্দেহো থাকে বোলে নলগালে দিগদাৰ হ'ব নেকি, তেতিয়াহ'লে লগাইও ল'ব পাৰে। তেতিয়াহ'লে একো অসুবিধা নাই। ইয়াৰ কাৰণে মাটি মই এনেকৈ প্ৰস্তুত কৰিছোঁ, বালি আৰু মাটি সমানে সমানে ভাগ কৰি তেনেকৈ লৈ লৈছোঁ। কাৰণ ৰুটিং হ'বৰ কাৰণেহে লৈ লৈছোঁ। যেতিয়া ইয়াৰ ৰুটিং হৈ যাব বা গ্ৰ'থ হৈ যাব, তেতিয়া মই ইয়াক ডাঙৰ টাবত বা পলিথিনৰ বেগত লগাই লৈ ল'ম। আৰু তেতিয়া ইয়াত সাৰ দি দিম। এতিয়া ইয়াত একো সাৰ ব্যৱহাৰ কৰা নাই, অকল বালি আৰু মাটি। বালিটোতো ড্ৰেইনেজৰ কাৰণে ল'বই লাগিব তেনেকৈ। আৰু মই ডিছপ'জেবল গ্লাছত লৈছোঁ কাৰণে মাটিখিনি তিয়াই লৈছোঁ। কাৰণ পানী দিবলৈ অলপ অসুবিধা হয় ৰোৱাৰ পিছত, সেইকাৰণে মাটিখিনি তিয়াই লৈছোঁ। আৰু যেতিয়ালৈকে ইয়াৰ দৰকাৰ নহয় তেতিয়ালৈকে পানী নিদিওঁ। মানে আজিতো দৰকাৰ নহ'বই, কালি বা ইয়াৰ পিছতহে দিব লাগিব। এতিয়া মই কেনেকৈ লগাই এই বিষটো আমাক দেখুৱাই দিওঁ। আপোনালোকক দেখুৱাইছোঁ মই কেনেকৈ লগাই। ইয়াত মই এনেকৈ গাঁত কৰি লওঁ। মই আগতে যেনেকৈ কাটিং লগাইছিলোঁ ঠিক তেনেকৈ লগাওঁ। আগৰ ভিডিঅ' যদি আপোনালোকে দেখিছে তেতিয়াহ'লে গম পাব। এনেকৈ লগাই লৈ লৈছোঁ। আৰু মই ইয়াক ছাঁত ৰাখিম। যেতিয়া ইয়াৰ পাত ওলাবলৈ আৰম্ভ কৰিব তেতিয়া মই ৰ'দত দি দিম। তেতিয়ালৈকে ইয়াক মই ছাঁত ৰাখিম। এনেকৈ দি দিছোঁ। মই আৰু লগাই ল'ম, কিন্তু আপোনালোকক মই দুডাল দেখুৱাইছোঁ। এনেকৈ আপোনালোকেও কৰি চাবচোন। ফ্ৰেণ্ডছ, যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু নেক্সট ভিডিঅ'লৈকে বাই।